পোনপ্ৰথমতে আপোনালোকক এখন ফটো দেখাই ল'ব খুজিছোঁ। চাওক এইখন ফটোত আপোনালোকে দেখিছে যে এটা ল'ৰা আৰু এজনী ছোৱালী বিয়া হোৱা আজি অলপ দিন হৈছে আৰু বিয়া হোৱাৰ পাছতে এখন দোকান খুলি লৈছে, মানে স্পাইৰেল পটেটো বুলি কয়। আলু আচলতে কিবা ধৰণৰ বনায় আৰু সেইবিলাক খাবলৈ মানুহ যায়। কিন্তু চাওক এটা আলু 80 টকাত বিক্ৰী কৰি আচলতে মানুহক ৰাম ঠগন দি আছে। আৰু মানুহবোৰ দোকানলৈ নগ'লহেঁতেন, কিন্তু ওচৰতে বহুত দোকান আছে, তালৈ যোৱা নাই, সেইখন দোকানলৈহে গৈছে, কাৰণ ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া হয়। সেইকাৰণে আচলতে এইখন দোকানত ভিৰ লগা পৰিলক্ষিত হৈছে। আচলতে এনেকৈ বুলি ফেচবুকত এইকেইদিন আলোচনা হৈ আছে। চাওক মই যিখিনি আচলতে আলোচনা কৰি আছে, সিহঁতৰ মূৰত আচলতে মাল বুলি একো বস্তু নাই, কেৱল চুলিকেইডাল আছে। তাকো অলপ দিনৰ পাছত সেইকেইডালো সৰি তপা হৈ যাব। মেইন কথাটো হ'ল কি, আমি অসমীয়া মানুহে আচলতে অসমীয়াৰ উন্নতি দেখিব নোৱাৰোঁ। মিয়া এটাক আনি আমি ঘৰত ভাত চাত খুৱাই, ধুনীয়াকৈ পাকঘৰত আচলতে বহাই ভাত চাত খুৱাই, পইচা যিমান লাগে আমি দি পঠিয়াম, কিন্তু আমাৰ কেতিয়াও আচলতে কটি নজ্বলে। কিন্তু অসমীয়া ল'ৰা এটা বা ছোৱালীজনীয়ে যদি কিবা উপাৰ্জন এটা কৰে, তেতিয়াহ'লে আমাৰ কটি জ্বলিবলৈ আৰম্ভ কৰে। চাওক আচলতে এনেকুৱা যিবোৰ আপোনালোকৰ মানসিক আচলতে স্থিতি আছে, সেইবিলাক আঁতৰাব হ'ল। আমি অসমীয়াই যদি অসমীয়াক আচলতে সহায় নকৰোঁ, তেতিয়াহ'লে মিয়াই অসমখন এদিন আচলতে দখল কৰি ল'ব। গতিকে অসমীয়া ল'ৰা ছোৱালী দুটাই কিবা ব্যৱসায় কৰিছে, কৰক, তাত কোনো আমি বেয়া পাবলগীয়া একো নাই। আৰু সিহঁতক আচলতে কোনো বেয়াকৈ কোৱাৰ আমাৰ প্ৰয়োজন নাই।